Hello guys, আপোনালোকক স্বাগতম জনাইছো মোৰ YouTube চেনেল আৰু আজি একো বিশেষ ব্লগ নাই একো কিবা এটা জায়গাত খাবা কিবা পাম যদি খাম নাপালি নাখং আৰম্ভ কৰি দিলো আপোনালোকে যদি চাই আছে ভিডিওটো তেনেহলে আপোনালোকে গম পাব গলে আউন কিবা খাইছে আৰু যদি আপোনালোকে ব্লগটো পাও নাই তেনেহলে আমি খাও নাই একো গতিকে আমি এতিয়া আছো এইটো টোল গেটত আছো বৰ্তমান এতিয়া আমি যাও আৰু ঘৰলৈ কিবা খাবা পাও নেকি চাও কিবা ধাবা চাবা কিবা পাও নেকি চাও আৰু ধাবা পালে কিবা খাম আৰু আপোনালোকক দেখাই আছো আপোনালোকে চাই থাকক এইখন সৃষ্টি ধাবা আহি পালোঁ আৰু ইয়াত এতিয়া কিবা খাব পাওঁ যদি পাওঁ কিবা দাম চামৰো পইচাৰ কথা আছে পইচা বেছি আনা নাই আৰু অলপ ভিতৰলৈকে যাই থাকোঁ কি হয় চাওঁ এই কুকুৰে ইয়াত কিবা খাব আহিছিল নেকি বেলেগ খালী আছে এইকেইটা কটেজ একদম আন্ধাৰ মুন্ধাৰ কটেজ এইটো লাইট ফেনৰ ব্যৱস্থা কৰিছে নাজানো এইটো লাইট ফেন কিবা চব দি দিছোঁ এইখান নাওমান ফেন কিন্তু পাৱাৰ পূৰা আছে এইটো লাইট এনে বেয়া লগা নাই কিন্তু আমাৰ পাঠশালাৰ শীতলৰ দৰে নহয় এইটো খেৰৰ মালটো খেৰৰ এতিয়া আমাৰ এইখান মেনু এতিয়া এইখানৰ মূল্যৰ মতে হ'ব আমাৰ বেছি পইচাও নাই না মানে কিবা এটা খাম আৰু চিংৰা চাহ কিবা এটা খাম ধাবা দিছোঁ কাৰণে আমি কি খাম এতিয়া আহি আছে অলপ পাছত আমি এইটো ইয়াত ধুনীয়া কৰি বহি আছোঁ অৰ্ডাৰটো দিলোঁ আৰু আহি আছে এতিয়া আৰু ৰোলটো বোলে নহয় আৰু চিকেন ড্ৰাই ফ্ৰাই দিলোঁ আৰু বিৰিয়ানী ভেজ বিৰিয়ানী এটা দিলোঁ আৰু চিকেন বিৰিয়ানীও এটা দিলোঁ আৰু পানীৰ বটলটো পানীৰ বটল দি কিছু কৰি আছে অলপ ফটো উঠিলোঁ এতিয়া আপোনালোকে চাই থাকক খাবা পাম কি জানি গতিকে চাই থাকক চেনেলটো সাবস্ক্রাইব লাইক শেয়ার কিবা করব প্রত্যেকটা আছে সাবস্ক্রাইবার মজা ড্রাই ফ্রাই হয়ে গেল কিন্তু এনেহেন ড্রাই ফ্রাই মই জীবনত দেখা নাছিলোঁ পিঁয়াজ চিয়াজ নাই একোই নাই কাণ খোজা দাঁত খচৰা খালা আছে সেইটো বাৰু দিছি ঠিকে আছে আৰু চাট মছলা দিয়া আছে তো মানে আমাৰ কি ড্রাই ফ্রাই আহিল খাওঁ বৰ্তমানলৈকে নাই কিন্তু কি ড্রাই ফ্রাই আহিল ক'ব নোৱাৰোঁ আৰু বাকী ওপৰলৈ জানে টেষ্টটো কৰি চাওঁ গাইছ এটা ভুল হৈ গ'ল অলপ আগতে আপোনালোকক ড্ৰাই ফ্ৰাইখিনি দেখালোঁ ইখন প্লেটত এইবাৰ আমাক পিঁয়াজ দি গ'ল পিঁয়াজখিনি এক্সট্ৰা কৰি ভাজি দি গ'ল আৰু এইবাৰ আমি ইয়াতে ঢালি ল'লোঁ মানে কি ক'লে ড্ৰাই ফ্ৰাই যেনো পিঁয়াজটো দিব পাহৰি গ'ল সেইকাৰণে পিঁয়াজটো পিছত দিছে আৰু এতিয়া আমি মাংসত ঢালি ল'লোঁ টেষ্টটো মানে আমি ড্ৰাই ফ্ৰাইৰ পোৱা নাই আৰু আমি ফুলৰি টাইপ পাই আছোঁ পকৰি টাইপ এতিয়া খাওঁ আৰু কিবা কৰি মানে এইখন ধাবাত ড্ৰাই ফ্ৰাইটোৰ কাৰণে নহ'ব বাকীখিনি আপোনালোকে বিৰিয়ানীটো বাৰু আহি আছে বিৰিয়ানীটো কেনেকুৱা হয় ভেজ বিৰিয়ানী আহি আছে আৰু চিকেন বিৰিয়ানীও আহি আছে এইটো কেনেকুৱা হয় সেইটো আপোনালোকক কৈ আছোঁ গাইছ এইটো হ'ল আমাৰ বোলে বিৰিয়ানী এনেহেন বিৰিয়ানীও খাই পোৱা নাছিলোঁ আৰু এনেহেন ড্ৰাই ফ্ৰাইও খাই পোৱা নাছিলোঁ প্লেট চাওক খাব নোৱাৰিলোঁ এনেহেন বিৰিয়ানী আজিলৈকে খোৱা নাই এইটো বোলে চিকেন বিৰিয়ানী লাকত 2 পিচ পাইছোঁ আৰু এইটো হৈছে ভেজ বিৰিয়ানী ভেজত ঠিকে আছে কিন্তু এইটো বিৰিয়ানী হৈছে নেকি আপোনালোকে কমেণ্ট কৰি কওকচোন বিৰিয়ানীত কণী নেদা বিৰিয়ানী মই আজিলৈকে দেখা নাই কণী বোলে দিয়াটো বন্ধ কৰি আছে বৰ্তমান আৰু চচ দিছে এই বস্তুত তাৰপিছত এনে টেষ্ট হৈছে বস্তুটো কিন্তু এইটো মই বিৰিয়ানী নকওঁ পোলাও ক'ব নোৱাৰোঁ কম কি গতিকে কিবা এটা বস্তু আমি খাই আছোঁ নাম নাজানো আৰু এতিয়া খাওঁ আৰু 2 পিচ মাংস পাইছোঁ কণী চণী নাই বিৰিয়ানী খাম বুলি ভাবিছিলোঁ আশাটো মনতে ৰৈ গ'ল চাওক আৰু আমি খাই লৈ বৰ্তমান ওলালোঁ আৰু এতিয়া ঘৰমুৱা হওঁ আৰু এইটো ৰিজৰ্টটো এইটো ধাবাটো এইটো হয় আপোনালোকে আহিব ইয়াত খাব এনজয় কৰিব সকলোখিনি পাব বস্তু আৰু বহুত টেষ্টি হয় বস্তুবিলাক আপোনালোকে খাব ইয়াত গতিকে আজি আৰু ব্লগটো ইয়াত সমাপ্ত কৰোঁ এতিয়া আন্ধাৰেই হ'ল এতিয়া আৰু ঘৰ যাওঁ
গতিকে চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া বাই বাই।